Hi, hello, namaskar, welcome back to my YouTube channel. আপোনালোকক আকৌ এটা নতুন ধামাকাদাৰ ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছো। এন গাইছ আজি এনে বিশ্বকৰ্মা আপোনালোকক বিশ্বকৰ্মা বহু ব্যস্ত জনালো। আজি বিশ্বকৰ্মাৰ কাৰণে গাড়ী লৈ সকলোৱে ফুৰিবলৈ আহিছো। আপোনালোকে চাব পাৰে গাড়ী লৈ আমি ইয়াতে বেকিৰ পাৰ্ক কিনাৰত এনে ফুৰিবলৈ আহিছো আৰু তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এন গাইছ চাব পাৰে মটো ব্লগিং কৰি আছো মই এতিয়া মটো ব্লগিং অকমান লৰিছে অকমান পিছত আৰু বানাম ভালকৈ আপোনালোকে চাই থাকক মটো ব্লগিং কৰিম আজি কিছুমান মটো ব্লগিঙত দিম। এন গাইছ পুৰা ৰাইডত যাব এনে ফুৰিবলৈ যাম আমি পুৰা ইয়াতে বন্ধুসকলে পুৰা ৰখি আছে একদম আপোনালোকে চাব পাৰে। আজি আমি ঘূৰিবলৈ যোৱা সকলোবোৰ টিম ইয়াতে লগ হৈ আছে নামবোৰ নকৈ এতিয়া কাৰণ নামবোৰ পুৰা বহুত লম্বা হ'ব কিন্তু মোৰ এটাই দুখ লাগি আছে আমাৰ এজন বেষ্ট ফ্ৰেণ্ড অহা নাই অংকু অহা নাই কাৰণ তাৰ বহুত বেমাৰ হৈ আছে ভাল হওক যাতে আৰু ৰাইড কৰিম মানে গাইছ আৱাজটো ভালকৈ নাহিব পাৰে মই পুৰা মটো ব্লগিঙত লাগি গৈছোঁ আজি মই এই সিবাৰ বানাতে মোৰ ভিডিঅ'টোত অলপমান ছেটআপটো মিলাৰ আছিল এতিয়া বঢ়িয়া কৰি মিলাই লৈছোঁ আৰু চাব পাৰে আপোনালোকে কি ধুনীয়া ভিউ আহে মটো ব্লগিং কৰিলে আৰু কেমেৰা কোৱালিটি চাওক আপোনালোকে কি মজা আহিছে আৰু এনেকৈ ভিডিঅ' দি থাকিম আপোনালোকক মটো ব্লগিং ভিডিঅ' এতিয়া মই অলপ কৰি চেষ্টা কৰিম দিবলৈ পাৰিলে দিম নোৱাৰিলে আৰু কেনেকৈ দিম আৰু যদি পাৰোঁ আপোনালোকে মোৰ ভিডিঅ'ত চাব পাৰিব মটো ব্লগিং ভিডিঅ' এন গাইছ আজি ক'ত ফুৰিবলৈ যাম এই কাৰণে এনেই বেকিৰ পাৰলৈ ফুৰিবলৈ আহিছোঁ আপোনালোকে বেকিৰ পাৰত চাব পাৰে আপোনালোকক এটা পেৰামেট্ৰিক শ্বট দেখুৱাম তাৰে আগতে দেখুৱাম এই গোটেইসকলে পুৰা ৰখি আছে চাব পাৰে গাড়ী 3খন মানুহ হৈছে 9জন আপোনালোকে চাব পাৰে ইয়াত ক'ত যাম ইমান দূৰত যাব নোৱাৰি সেইদৰে আমি ওচৰতে আহিছোঁ বেকিৰ পাৰত আহিছোঁ এনে ঘূৰিবলৈ আজি বিশ্বকৰ্মা বুলি আপোনালোকে চাই থাকক মোৰ ভিডিঅ'বোৰ আৰু ইয়াতে এনেকৈ চাব পাৰে ইয়াতে সকলোবোৰে বহি আছে পুৰা একদম ঠাণ্ডা নদীৰ বতাহ পাই আছে পুৰা বহি আছে আৰু এইখন গাড়ী আৰু এইখন 3খন গাড়ী লৈ আহিছোঁ ইয়াত এন গাইছ চাব পাৰে সকলোৱে সকলো কামত ব্যস্ত হৈ আছে কোনোবাই আছে ফটো উঠা কামত ব্যস্ত আৰু কোনোবাই গাড়ী টানাত ব্যস্ত হৈ আছে আৰু চাব পাৰে কোনোবাই গাড়ী ভাল কৰা ব্যস্ত হৈ আছে এতিয়া কান্দুৰ গাড়ীখন কিবা হৈছে 3জন মানুহ পুৰা লাগি গৈছে ভাল কৰাত আৰু ৰূপমে একলাই আছে বহি চিন্তা কৰি আছে ইহঁত কি কৰি আছে বুলি ভাবি আছে আৰু চাব পাৰে 3জন মানুহ লাগি গৈছে পুৰা কামত আৰু আজিছে মাতি আছে আহব কৰি আছে আপোনালোকে চাব পাৰে পুৰা একদম চব নিজৰ কামত লাগি গৈছে কোনোবাই এন গাইছ গাড়ীখনে ৰাস্তাতে ঢকা দি দিলে পুৰা তেল খতম হৈ গ'ল 2 লিটাৰ তেল ভৰাইছিলোঁ পুৰা গোটেই শেষ হৈ গ'ল এতিয়া ৰঞ্জনে আধা টানি আনিলে এই খুৰাজনে কৈছে যে তাহাৰ দোকানত তেল আছে এতিয়া দোকানৰ পৰা তেল আনিবলৈ গৈছে এতিয়া আমি ইয়াতে ৰখি আছোঁ মানে কান্দুহঁতেও আগত গুচি গ'ল এতিয়া আৰু আমি 1 কিলোমিটাৰ যাব লাগিব যিহেতু আমাৰ হাতত একেবাৰে তেলে নাই সেইকাৰণে ইয়াতে ৰখিছোঁ ইয়াতে তেল আনিবলৈ গৈছে এজন মানুহে এই তেল আনি দিলে আমি ভৰাই চাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো পুৰা একদম বিপদত পৰি গৈছোঁ আমি চাব পাৰে এন গাইছ ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিলেই ইয়াৰে আগৰ ক্লিপটোত আপোনালোকে দেখিলেই যে গাড়ীত তেল শেষ হৈ গৈছিল আৰু গাড়ীখন ৰঞ্জনে টানি আনিলে আধা দূৰ আৰু তাতে অকণমান দূৰত তেল পাই গ'লোঁ তেল ভৰালোঁ আৰু তাতে তেল পাই ইয়াতে ভৰালোঁ আপোনালোকক তাৰপিছত আৰু ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰো মোবাইলত চাৰ্জ নোহোৱা হৈ গৈছিল সেইকাৰণে আজি বেছি দীঘলীয়া ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ আপোনালোকে বেয়া নাপাব আৰু এদিন ভিডিঅ' বনাম আপোনালোকক দেখুৱাম আজিলৈ এইখিনিয়ে দেখুৱালোঁ আৰু ভিডিঅ' বেছি দীঘল বনাব নোৱাৰিলোঁ কাৰণ গাড়ীত তেল শেষ হৈ গ'ল আৰু বেছি দূৰত যাব নোৱাৰিলোঁ এন গাইছ মই এই মাত্ৰ আহি গ'লোঁ ঘৰত আহিয়ে আপোনালোকক ভিডিঅ'টো পুৰা এডিট কৰি আপোনালোকৰ আগলৈ দিলোঁ আৰু ইয়াতে ঘৰত আহিয়ে মই এণ্ড কৰি দিলোঁ যিহেতু তাতে এণ্ড কৰিবলৈ নোৱাৰিলোঁ আৰু আজি বেছি ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ কাৰণ বহুত ভিডিঅ' বনাবলৈ খুজিছিলোঁ কাৰণ ষ্টেচনত যাই ভিডিঅ' বনাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু আমি আহোঁতে দেৰি হৈ গ'ল সেইদৰে শেষ হৈ গ'ল সকলোবোৰ আৰু এইখিনিয়ে দেখুৱালোঁ আজি আপোনালোকৰ যদি মোৰ এইখিনি ভিডিঅ' চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব আৰু নতুন যদি কোনোবা মোৰ চেনেলত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বহুতে মোৰ ভিডিঅ'বোৰ চাই আৰু মোক ছাবস্ক্ৰাইব নকৰাকৈ গুচি যায় প্লিজ তেনেকুৱা নকৰিব মোৰ ভিডিঅ' মোক ছাপোৰ্ট কৰিব আৰু মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড গাইছ আজিলৈ বাই চিলড্ৰেন টাটা আৰু নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক আজিলৈ বাই